হাই বন্ধুসকল, কি খবৰ? মই নদী ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই প্ৰথম ব্লগতে মই ভুই ৰোৱাখিনি দেখাইছিলোঁগৈ। আৰু আজি কেনেকুৱা হৈছেনো ভুইখিনি ৰুই থৈ আহিছিলোঁ, তাকে চাবলৈ যাম বুলি ভাবিছোঁ আজি। আৰু মোৰ লগত যাব পাপা, মই আৰু মোৰ মাহী। ঐ, যাবনে নোযোৱা? যাম নিশ্চয় যাম। আজি যিহেতু স্কুল বন্ধ পাইছোঁ, যাবইতো লাগিব। আৰু মোৰো আশাই আছিলে যাম বুলি ভাবি আছিলোঁ। আৰু নদীখনলৈ গৈ বহুত এনজয় কৰিম, ভাল লাগিব। মই গৈ আছোঁ, এয়া ষ্টেণ্ড লৈ ল'লোঁ। আৰু এইফালে পাপাই বাইক উলিয়ালে। আৰু আমি এতিয়া উঠি কিনে অকলে যাবলৈ লাগে। আৰু তাত পুৰা ৰিলচ বনাম। আৰু তুমি বনাবা নাই ৰিলচ? ই পুৰা বনাব বোলে। এয়া বাইক ষ্টাৰ্ট দিলে, আমি এতিয়া বাহিৰলৈ যাওঁ আৰু বাইকত উঠি গৈ থাকিম। এয়া মাহী গৈ আছে এজনী, আৰু মই গৈ আছোঁ। ইয়াতে উঠি লওঁ এতিয়া বাইকত, আৰু ইও উঠি ল'ব এতিয়া। এতিয়া যাওঁ আমি। গৈ আছোঁ, এয়া মা। ইমান বেয়া ৰাস্তা এইফালে। মই গাইছোঁ, বহুত ভয় লাগিছে। আৰু তোমাৰ ভয় লাগিছে নাই? লাগিছে, কালি বৰষুণ দিলে যে মানে পুৰা পিছল হৈ গ'ল। এইফালে মই এতিয়া গৈ আছোঁ, বহুত ভয় লাগিছে। আৰু ৰাস্তা সাংঘাতিক বেয়া হৈ গৈছে বৰষুণ দিছে কাৰণে। আৰু এইফালে অলপ দেৰি পাছত পামগৈ। আৰু এইফালে বহুত পানীও হৈ গৈছে, বোকাও হৈ গৈছে। এতিয়া আমি বাইকৰ পৰা নামি খোজকাঢ়ি গৈ আছোঁ। পাপাই এইফালে আহি আছে। এয়া বহুত গেলা ৰাস্তা। এইডোখৰ আমি নামি দিবলগীয়া হ'ল বাইকৰ পৰা। এইডোখৰ ৰাস্তাটো বেয়া হ'লে। এয়া পথাৰ পাই গ'লোহি আমি। আৰু ইমান ধুনীয়া সেউজীয়া পৰিৱেশ। আমি এতিয়া গৈ আছোঁ। এইফালে যাব নোৱাৰোঁ, সম্পূৰ্ণ বন্ধ কৰি দিলে, গৰুৱে আমনি কৰে বাবে। আৰু এয়া আমি সৰুতে ৰুই থৈ যোৱা পুলি, অমিতা পুলি লাগিছে এটা দুটাকে। আৰু এতিয়া আমি এইফালে যাব লাগিব। এতিয়া বন্ধ কৰি দিলে ৰাস্তা। আৰু পাপা, মই, মাহী গৈ আছোঁ। এতিয়া কৰিছে। আজি কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ধুনীয়া, বোকাও আহি আছে। ভালেই লাগে বাৰু। মোৰো বহুত ভাল লাগে। আৰু আমাৰ তাতকৈ তাত বহুতে ভাল লাগে। এইফালে মাথাউৰিটো আছে, মাথাউৰিটো সিফালে ব্ৰহ্মপুত্ৰ নদীখন আছে। আৰু ব্ৰহ্মপুত্ৰ নদীখন দেখুৱাৰ আগতে পথাৰখন চাই লওঁ, তাৰপিছত আমি ব্ৰহ্মপুত্ৰ নদীখন দেখামগৈ আৰু অকণমান ফুৰিমো। এতিয়া আমি চাই লওঁগৈ। সকলো পোৱাৰ পাছত শান্তি ল'বা সিপাৰত, শান্তি ল'বা সিপাৰত, শান্তি ল'বা সিপাৰত, শান্তি ল'বা সিপাৰত। এয়াই আমাৰ ধাননি পথাৰ। চাওকচোন কিমান ধুনীয়া ডাঙৰ ডাঙৰ হৈ গৈছে ধানবোৰ। আৰু এয়া আমি এতিয়া গৈ আছোঁ। আৰু এয়া কিমান ধুনীয়া ডাঙৰ হৈছে ধানবোৰ। কেইদিনমান হ'লে ওলাব এতিয়া ধান পকিবই। আৰু আমি আকৌ দাবলৈ আহিম। এতিয়া আমি গৈ আছোঁ। এইফালে ইমান ধুনীয়া ডাঙৰ, মই ভবাই নাছিলোঁ ইমান ডাঙৰ হৈছে বুলি। মই আহি কিনে দেখিছোঁ, ইমান ডাঙৰ হৈ গ'ল। আৰু মই ৰুইছিলোঁহে এইডোখৰত। গৈ আছোঁ। আৰু এইফালেও আলি এটা আছে। এইফালে আলি। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে,
এয়া মোৰ বাৰীৰ ঘৰ আৰু মই প্ৰথম ব্লগতে দেখাইছিলোঁ এয়া মোৰ বাৰীৰ ঘৰ আৰু কিমান ধুনীয়া হৈছে ধান মই আহি বহুত আচৰিত হৈ গৈছোঁ ইমানেই ধুনীয়া হৈছে ধান আৰু কেইদিনমান হ'লে দাবলৈ আহিম আমি চাই আছোঁ কিমান ধুনীয়া লাগিছে মোৰ ঘৰলৈ যাবলৈ মন যোৱা নাই ইমান ধুনীয়া হৈছে ধান তথাপি বন্ধু মনোবল ৰাখিবা তথাপি বন্ধু মনোবল ধান চাবলৈ অহা বহুত ডাঙৰ কথা দেই মোৰ ইয়াতে বহুত ডাঙৰ জোক এটা লাগিছিলে মোৰ কেনেকুৱা লাগিছিলে নহয় মনটো একদম তাৰো এটা জোক লাগিছিলে লাগিলে ইয়াত সোমাইছিলোঁ এয়া মই বাৰীখন দেখাম এতিয়া এয়া পাপাই তলা খুলিছে আৰু মই এতিয়া গৈ আছোঁ এয়া আমাৰ ভিতৰত এয়া ৰুমতে মই ভৰি ৰুমতে দেখুওৱা নাছিলোঁ এতিয়া এয়া এইফালে জুই লৈছিলোঁ এয়া জুই চাওঁ আৰু এইফালে চব আহিবলগীয়া হৈছিলে এয়া ইমান ধুনীয়া চাইছে দূৰৰ পৰা আৰু এইফালে অমিতা পাত কাটি আছে পাপাই আৰু অমিতা সৰু সৰুকৈ লাগিলেই আৰু এয়া মই ওচৰৰ পৰা দেখামগৈ বহুত বেয়া লাগে জুকলে মোৰ ভৰিত ধৰিলোঁ আৰু তাত বোলে ধেৰ জোক ওলাইছে চাওঁ দেচোন কত জোক ওলাইছে ইয়াত জোক লৈছিলোঁ এতিয়া আমি ব্ৰহ্মপুত্ৰ নদীখন চাবলৈ গৈ আছোঁ আৰু পাপা পাছত আহি আছে আমি ইয়াতে চেণ্ডেল খুলি থৈ গ'লোগৈ আৰু এতিয়া মই চেণ্ডেলযোৰ পিন্ধিলোঁ নদীতে ভৰিকেইটা ধুই লওঁগৈ আৰু পূৰা মস্তি কৰিম মাহী আহি আছে ইয়াতে মই মানুহজনক লগ পালোঁ আপুনি এখন চশমা ক'ত পালে চশমা এখন মই তেহানি দিনত যৌতুকত দিছিলে আচৰিতচোন আচৰিত মানে কি কৰিম এটা চকু এইটো ভাল আছে সেইকাৰণে এইটো মানে গিলাচটো খুলি ল'লো আৰু এইটো চকু অলপ বেয়া আছে সেইকাৰণে গিলাচটো লগাই থৈছো বহুত ধুনীয়া লাগিছে দেই ক'ৰ পৰা কিনিছিলে যৌতুকত দিছিলে ন যৌতুকত দিছিলে ক'ৰ পৰা আনিছিলে সিহঁতে জানিব বাৰু হ'ব তুমি ক'ৰ পৰা আহিলা মই গড়পৰাৰ পৰা আচ্ছা যা মই কাম কৰি আছো যাওঁ দেই ভাল যোৱা ঠাইৰ পৰা উঠি গৈ আছো এইফালে ঠিক আছে পানী বহুত হৈ গ'ল আৰু সেইফালে ব্ৰহ্মপুত্ৰ নদী মই এতিয়া মাথাউৰিৰ ফালে উঠি আহিলোঁ এয়া চাওক না কিমান ওখ আৰু এইফালে আমাৰ ধাননি পথাৰ ইমান তলত থকা লিখা দেখাইছে আৰু এইফালে ব্ৰহ্মপুত্ৰ নদী ৱাও কি ধুনীয়া বতাহ মাৰিছে ফিৰফিৰীয়া বতাহ মাৰিছে বহুত ভাল লাগিছে কেনেকুৱা লাগিছে আছিলে এতিয়া বৰষুণ দি দিলে আৰু বহুত পানী হৈ গৈছে আৰু এয়া কিমান ধুনীয়া আৰু মোৰ মাহীও আহি আছে তলত ভৰিটো ধুই লাগে বলা তথাপি বন্ধু মনোবল ৰাখিবা শেষত সকলো পাবা আছে
লাগে আৰু যেতিয়া এইফালে শুকাই যায় পানীবোৰ এইফালে বহুত ভাল লাগে আৰু ইয়াত পিকনিক খাবলৈ আহিলে মানে আকৌ আপোনালোকক দেখাম আৰু ভিডিঅ'টো চাব আৰু ইয়াতে খৰালি মাহত পানীবোৰ শুকাই যায় আৰু জানুৱাৰী মাহটোত ইয়াত বহুত ৰাইজে পিকনিক খাব আহে আৰু তুমি আহিবা নাই আহিম নিশ্চয় আৰু একেলগতে আহিব লাগিব খালি আহিবা মোৰ লগতে আহিবা আৰু আপোনালোককো দেখাম বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো চাব তেনেহ'লে আহি বহি কিনে কিবা এটা খাবলৈ বৰ ভাল লাগে এতিয়া আমি খাই লওঁ তাৰপিছত ঘৰলৈ যাম নগ'লেতো উপায় নাই আমি খাই লওঁ পৰিৱেশটো চাই কিনে এৰি থৈ যাবলৈ মন নাযায় আৰু কি কৰিম আৰু এতিয়াতো ঘৰলৈ যাব ঐ তোৰ ঘৰলৈ যাবলৈ মন গৈছে এই নাইতো এতিয়াতো কি কৰিবি যাবতো লাগিবই মোৰতো যাব মন যোৱাই নাই মোৰতো দুখেই লাগিছে আৰু পৰিৱেশটো চাই কিনে দুখেই লাগিছে আৰু যাবইতো লাগিব ন নগ'লেতো নহ'ব মোৰ এতিয়া ঘৰলৈ যাবলৈ মন নাযায় থাকিয়ে যামগৈ জানো মোক ইয়াত ফিৰফিৰা বতাহ লাগে খাই বৈ এটালোঁ আৰু এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব